মাখন ভিনদেউ, কেঞ্চাৰ হৈছে আপোনাৰ। কবি প্ৰণৱ কুমাৰ বৰ্মন। মাখন ভিনদেউ, আপুনি পানী খাব পৰা নাই, পিয়াহত কলমলাই আছে, ডিঙিত লাগিছে পানী। আপুনি খাব পৰা নাই প্ৰিয় ফলৰ চকল, আপুনি চিকেন তন্দুৰী খাব পৰা নাই। মাখন ভিনদেউ, কেঞ্চাৰ হৈছে আপোনাৰ ডিঙিত। মাখন ভিনদেউ, কেৱল শুই শুই আপুনি বা কি ভাবিছে? আপুনি যে আমাক মেঘালয়ৰ ডাউকিলৈ নিছিল ভ্ৰমণৰ বাবে, নংপুত গাড়ী ৰখাই দৰদাম কৰিছিল আনাৰসৰ। ডাউকিৰ ব্ৰিটিছৰ দিনৰ তীখাৰ দলংবোৰত থিয় দি আমি ফটো উঠিছিলো, আৰু সঘন বৰষুণত তিতি তিতি আমি যে হাঁচি আইছিলো। আপোনাৰ মনত পৰিছে নহয় ভিনদেউ? আৰু যে ভিনদেউ, আমাৰ ঘৰলৈ আহোঁতে আপুনি বোকাৰ বাটত পিছলি পৰিছিল। মাৰ দুভৰিত সেৱা কৰোঁতে আপুনি যে ৰঙা পৰিছিল। বাইদেউৰ সতে আমি হাঁহোতে খং কৰিছিল আপুনি। শুই শুই চাগে আপুনি সেইবোৰকে ভাবি আছে। মাখন ভিনদেউ, ডিঙিত কেঞ্চাৰ হৈছে আপোনাৰ, একো এটাকে নোৱাৰে গিলিব। মায়েনো কি বুলি আপোনালৈ পিঠা পনা দিব? আৰু ভিনদেউ, মই যে আপোনালৈ চাব নোৱাৰিম। আপুনি জোৰ কৰি সেউজীয়া ৰঙৰ কাপোৰযোৰ কিনি দিওঁতে মই যে ভিতৰি কি ৰং পাইছিলো যদিও না না বুলি বাৰে বাৰে কৈছিলো। আপোনাৰ সৈতে ক্লিওপেট্ৰা নাটক চাবলৈ যাওঁতে আপুনি যে কৈছিল শ্বেক্সপিয়াৰ, হেমলেট, অথেলৰ কথা। নাৰীৰ প্ৰবঞ্চনাৰ কথা কৈ বাইদেউৰ খং তুলিছিল। আপুনি ইমান প্ৰেমিক আছিল, আপোনাৰেনো কেঞ্চাৰ হ'ল কিয়? গাঁৱৰ স্কুলত পঢ়ি ঘোঁৰাগাড়ীত উঠাৰ সপোন দেখিছিল আপুনি। আপোনাৰ সপোন লহপহকৈ ফলিছিল। পথাৰ এৰি চহৰত আপুনি সাজি লৈছিল এটা প্ৰেমৰ চুবুৰী। ক্লাবঘৰ সাজিছিল, নাটক কৰাইছিল, ফুটবল খেলাইছিল আৰু চিঠি লিখিছিল বাতৰি কাকতত। মাখন ভিনদেউ, আপুনি চিগাৰেট নাখাইছিল, মদ নাখাইছিল, আপোনাৰ কেঞ্চাৰ হৈছে। কোনে বিশ্বাস কৰিব কওক? আপোনাৰ চুলিবোৰ সৰিছে, হনু ওলাই গৈছে, বুকুৰ হাড় গণিব পাৰি। আমি বিজু ফুকন বুলি জোকোৱা মাখন ভিনদেউক আজি চিনিব নোৱাৰি। মাখন ভিনদেউ, বাইদেউক যে কৈছিল আপুনি ধেমালি বুলি, হেৰা বকুল, তোমাক মোৰ চকুৰ সন্মুখত মৰিব নিদিওঁ দেই। মই আগত, পিছত মৰিবা তুমি। কিয় কৈছিল ভিনদেউ? সেই কথাকেই ফলিয়ালে। আৰু কণমানি পাপু নিকুক আপুনি কৰিব খুজিছিল নীলপৱন বৰুৱা আৰু আমজাদ আলী খান। আপোনাৰ অনুপস্থিতিত সিহঁতৰ স্বপ্ন নহবনে ধানবান? জানো, আপুনিও ভাবিছে এইবোৰকে। বাইদেউৰ বগা হাতযোৰ ফাঁহি উঠিছে দুচকুত আপোনাৰ। আপুনি ভাল পাইছিল তাই নীলা পিন্ধিলে। জোৰোণত আপুনি দিছিল নীলা পাটৰ কাপোৰ। কেৰলবাৰ্গত আপুনি যে বিচাৰি ফুৰিছিল নীলা ৰঙী ট্ৰেইন ভৰাই আনিবলৈ। ভিনদেউ, জীৱনে আপোনাৰ প্ৰেমৰ মূল্য বুজি নাপালে। আপোনাৰ প্ৰিয় বন্ধুবোৰ আগৰ দৰে আপোনাৰ ওচৰলৈ সঘনাই নাহে। আপুনি এতিয়া টকা ধাৰলৈ দিব নোৱাৰে। আপুনি মাজ ৰাতিলৈ নাটকৰ ৰিহাৰ্চেল কৰিব নোৱাৰে। আপুনি হাঁহি মাতি কৌতুকবোৰ কব নোৱাৰে খান্তা সিঙৰ। আপোনাৰ ওচৰলৈ নাহে কোনো, আপুনিও নোৱাৰে যাব। আপুনি
কিয় দুখ কৰিছে ভিনদেউ? আপুনিনো কি হেৰুৱাইছে যে আপুনি কান্দিছে? আপুনিনো এনে কি আনিছিল জন্মতে যাক আপুনি হেৰুৱাবলৈ ওলাইছে, যি আজি আপোনাৰ কালি নাছিল জানো বেলেগৰ? পৰহিলৈ সি সৈন্যৰ হব। নাকান্দিব ভিনদেউ, আমি সকলো মৰাশ, আমি সকলো মৰাশ। আৰু বকুল বাইদেউ, তইনো কান্দিবি কি বুলি, য'ত সামান্য বেংক বেলেঞ্চেৰে মাখন ভিনদেউক কিমান দিননো জীয়াই ৰাখিবি? কিমান দিন জীয়াই ৰাখিবি? কিমান